অসম সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ লক্ষী পূজাৰ উপলক্ষে 3টা ভাগ্যশালী ৰাশিফল। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে। বলক এতিয়া আমি আগবাঢ়ো সেই ধনৱান হ'ব। প্ৰথমটো হৈছে বৃষ ৰাশি। কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। জীৱনসংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা ক'ব বিচাৰি আছিল। বহুত এনেকুৱা পুৰণি কথা মনত পৰিব যিবোৰ আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব। চিকিৎসকৰ অনুসৰি তামৰ অথবা সোণৰ খাৰু পিন্ধিলে সুখকৰ প্ৰেম জীৱনৰ সূচনা হ'ব। আৰু এতিয়া আহোঁ দ্বিতীয়টো ধনৱান ৰাশি। দ্বিতীয়টো ধনৱান ৰাশি হৈছে কন্যা ৰাশি। কামৰ হেঁচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময় আমাক বহুতো কিছু শিকাই থৈ যায়। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। অৱসৰৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণবোৰ। সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে আৰু ইয়াৰ ফলত পৰিৱেশৰো লাভ হ'ব। চিকিৎসাৰ অনুসৰি কুষ্ঠ ৰোগীৰ আৰু মুখবধিৰ লোকৰ সেৱা কৰক আৰু সিহঁতক যিমান পাৰে সহায় কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। তৃতীয়টো ধনৱান ৰাশি হৈছে সিংহ ৰাশি। জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দোষী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব। এই অধিক বৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। ধনৰ আৱশ্যকীয়তা যিকোনো সময়ত হ'ব পাৰে। সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। হঠাৎ অহা দায়িত্ব আপোনাৰ আজিৰ দিনৰ যোজনাত বাধা দিব পাৰে। আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কামহে বেছিকৈ কৰিছে। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। ছাত্ৰসকলক পৰামৰ্শ দিয়া হ'ল যে বন্ধুত্বৰ খাতিৰত সিহঁতে যাতে সময় অপচয় নকৰে। বন্ধু আহিব লগা সময়তো হ'ব, কিন্তু পঢ়িবৰ বাবে এই সময় উপযোগী। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱনসংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে। সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱনটো দুৰ্বিষহ কৰি নেপেলাব। এই ৰাশিৰ কিছুমান জাতক আজি জিনযোৰ কথা চিন্তা কৰিব পাৰে। চিকিৎসকৰ অনুসৰি সৰ্পকাৰ আঙুঠি পৰিধান কৰিলে পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব।
পুনৰ লগ হোৱা আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সকলোকে আগতীয়াকৈ লক্ষ্মী মাৰ শুভ কামনা থাকিল আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কমেণ্ট বক্সত জয় লক্ষ্মী মা বুলি কমেণ্ট কৰিব। আজিলৈ আহিছোঁ বাই। পুনৰটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম।